হেল্ল' ক'ত আছা? আজি লগ কৰাৰ কথা আছিল নহয়। এই মই আমাৰ ৰাস্তাৰ ওচৰতে ৰখি আছো, আহা সোনকালে আহা। ৰবা গৈছো। ইমান দেৰি হ'ল যে? মানে দেৰি হ'ল, কালি মানে মই বাইক এখন ললো, এক্সট্ৰিম 160R। আচ্ছা, ব'লা কৰবাত খাব যাওঁ। উঠা যাওঁ। লাহেকে দেই, কমফৰ্টেবল চিট এণ্ড এক্সটাৰ্নেল গ্ৰেব ৰেইল। দেৰি নকৰো হা, আন্ধাৰ হলে দিগদাৰ হব আকৌ। এই আন্ধাৰ হলে কিহৰ প্ৰব্লেম? ইয়াত LED ফুল পেকেজ আছে, ইনক্লুডিং ড্ৰইড LED হেডলেম্প। এইখন 160cc ইঞ্জিন হয় আৰু ইয়াত 14টা সেন্সৰ আছে আৰু লগতে ফ্ৰন্ট আৰু ৰিয়াৰ পেডেল ডিস্ক ব্ৰেক উইথ সিংগল চেনেল ABS আৰু এইখনৰ ৰিয়াৰ টায়াৰ 130 mm। ৰখোৱা কেলে? ৰখোৱা না। কি হ'ল, কেলে ৰখাবলৈ ক'লা? মোৰ আজি ভোকো নাই আৰু ফোনত চাৰ্জো নাই, মায়ে ফোন কৰিব যে চিন্তা কৰিব। চাৰ্জ নাই? কিহৰ টেনচন? এইটো USB আছে, ইয়াত তুমি চাৰ্জ লগাই ল'ব পাৰিবা। হা, কথা বুজি নাপাও নেকি? পনৰ বজাৰ অথবা কামোৰ পাই আছো বুলি গম পাও নে? ক'ত বাইকৰ কথা থাক, তই বাইকৰ লগতে বিয়া পাত যাওঁ মই। হেলমেটটো আৰু এটা কথা নহয়, হিৰোয়ে 5 বছৰ ৱাৰেণ্টি আৰু 5 বছৰ ফ্ৰী চাৰ্ভিচ দিছে। শুনি যোৱা।